Hi friends, আকৌ আহিলো আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ'ৰে মই জ্যোতিস্মিতাই আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি সৰু সুৰা ব্লগ এটাকে বনাও বুলি ভাবিছো বৰ বেছি দীঘল নকৰো আচলতে ঘৰতে থাকি বৰ লাগিছে আৰু তাতে বৰষুণৰ বতৰ বৰষুণ দিছেও এনেকুৱা মানে আমনি লাগি গৈছে তাতে ঘৰতে সোমাই আছো ইনেও আমনি লাগিছে বৰষুণ দি মানে আৰু আমনি লগাই দিছে তাতে এতিয়া এয়া 7:30 হ'ব হ'ল আজি ভাবিছো ৰাতিকে ৰুটি খাওঁ বুলি আহলতে ৰাতি মই আজিকালি ৰুটি খাবলৈ লৈছো কাৰণ অলপ ফেটছ বাঢ়িছে আৰু ভাল নালাগে ফেটছ বহাটো ফেটছ বাঢ়িলে এটো একো মানে ভাল কথা নহয় বেয়া কথাই আৰু এতিয়া প্ৰথমতে ফেটছখিনি বাহুতে যদি কন্ট্ৰোল কৰিব পাৰো বহুত ভাল কথা কিন্তু পিছলে যদি এলাহ কৰি থৈ দিও এইখিনি আৰু বেছি ফেটছ বাঢ়ি যাবগে আৰু কন্ট্ৰোল কৰিবলৈ দিগদাৰ হ'ব সেইকাৰণে অলপ ফেটছৰ কাৰণে এক্সাৰসাইজো কৰো ৰাতিপুৱা আৰু গল্লি তাকে ৰুটি খাওঁ বুলি ভাবিছো এতিয়া ৰুটি খাওঁ বুলি ভাবিলো এতিয়া ঘৰৰ সবে ৰুটি খায় মই বলো মোৰ কাৰণে অকল ৰুটিকে বনাও কিন্তু নহয় এতিয়া সবে ঘৰৰ সবে ৰুটি খায় মানে সবে ৰুটি খাই ভাল পায় সেইকাৰণে ৰুটিকে খাওঁ বুলি কৈছে বনাওঁগে আৰু মই ৰুটিখিনি বনাম বায়ে আৰু কি বনে জানো আপোনালোকক দেখাম তাকে আৰু এতিয়া মই ৰঙালাও গুটি খাই আছো ৰঙালাও গুটি খাই নে আপোনালোকে মই খাই খুব ভাল পাওঁ ৰঙালাও গুটিটো মানে অলপ পুৰত হলে মই গুটিটো ৰাখি ভালকে শুকুৱাই ৰ'দত ভালকে শুকুৱাই তাত অলপ তেল দি নিমখ দি ফ্ৰাই কৰি দিবলে খুব ভাল লাগে খাই আৰু হেতু স্বাস্থ্যৰ কাৰণেও বহুত ভাল মানে কেন্সাৰৰ কাৰণে ভাল বুলি শুনিছো মই পঢ়িছো পোষ্ট কেইটামান পাইছিলো মানে ফেচবুকত আগতে সেইকাৰণে খাওঁ আগৰ পৰাই খাওঁ আমি ভাল লাগে খাই তেনেকে মায়ে বনাই দিয়ে একে এতিয়া বনাইছিলে খাই আছো আৰু খাই না আপোনালোকে মোক জনাবচোন এনেকে খাই বহুত ভাল লাগে নাইখল দি খাই চাবচোন আৰু এতিয়া যাওঁ পাকঘৰলৈ মানে ৰুটি বনোৱা পালটো মোৰে যেতিয়া ৰুটি খাব মন যায় ময়ে বনাব লাগে সেইকাৰণে ময়ে বনাওঁগে এতিয়া বায়ো লগতে লাগি দিব আৰু দুইজনীয়ে বনাওঁগে ঠিক আছে এতিয়া বলক তেন্তে মোৰ লগত আৰু আজি ৰুটি লগত ঘুগুনি বনাব নেকি অথনি মানে মই ৰুটি খাওঁ বুলি কলত মাহতে কৈ থকা শুনিছিলো যে হেৰি ঘুগুনিকে বনাও বুলি হেয়াই কিবা জুজা কৰি আছে নেকি যাওঁচোন পাকঘৰত গলেহে গম পাম আপোনালোকো বলক মোৰ লগত তেন্তে ঘুগুনিৰ কাৰণে এয়া মটৰ আলু আৰু ৰঙালাও বইল কৰি ল'লে আৰু মটৰটো প্ৰায় 1 ঘণ্টা আগতে গৰম পানী দি তিয়াই ৰাখিছিলে তিয়াই ৰখা হোৱাৰ পাছত আকৌ গোটেইখিনি বইল কৰি ল'লে বইল 50% মানহে কৰি লৈছে কাৰণ পিছত আকৌ ঘুগুনিখন উতলাব লাগিব তৰকাৰীখন সেইকাৰণে এতিয়া 50% হে কৰি লৈছে এতিয়া মই আটা মঠিবৰ কাৰণে এয়া আটা লৈ লৈছো অলপ এতিয়া অলপ কালজিৰা দি দিছো কালজিৰা দিলে ৰুটিখন খাই খুব ভাল লাগে আৰু নিমখ দিছো সোৱাদ অনুসৰি আৰু এতিয়া ৰিফাইন অলপ দি লৈছো এতিয়া গৰম পানী দি দিছো আৰু মই কেনেকৈ এক চুটকিতে মই আটা মাৰি দিছো চক এয়া দেখিছানে কিমান সোনকালে হৈ গ'ল পাৰিবনে আপোনালোকে আৰু এয়া জলদি ৰুটি বেলি লৈছো কাৰণ ঘুগুনি বনাব তাৰ ভিডিঅ' কৰি দেখাব লাগিব ন আপোনালোকক সেইকাৰণে জলদি ৰুটিখন বেলি লৈছো এয়া এটা ৰুটি বেলি হৈ গ'ল বাকিটাও জলদিকে বেলি লওঁ ঘুগুনিৰ কাৰণে এয়া এতিয়া কেৰাহীত তেল অলপ দি লৈছে আৰু এয়া চেনি অলপ দি দিছে তেতিয়া সোৱাদ হয় চেনি দিলে এতিয়া আদা নহৰু পিয়াজৰ পেষ্ট দিছে আৰু গোটেইখিনি মিক্স কৰি লৈছে আৰু ইয়াত জলকীয়াও দিছিলে দেই আৰু এয়া তেজপাত দুখিলা দি দিছে সেইখিনিও ভালদৰে লৰাই লৈছে আজি ঘুগুনি বায়ে বনাইছে মই ভিডিঅ'হে শ্বুট কৰি আছো আৰু বৰষুণ ইমান দিছে নহয় আপোনালোকে বৰষুণৰ আৱাজটো শুনিছে নাই বাৰু এতিয়া হালধি দি দিছে আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দিছে আকৌ এতিয়া হেতাখনে গোটেইখিনি ভালকৈ মিলাই লৈছে মিলাই হোৱাৰ পাছত এতিয়া বইল কৰি লোৱা মটৰ আলু আৰু ৰঙালাও দি দিছে গোটেইখিনি হেতাখনৰে এতিয়া গোটেইখিনি ভালকৈ ভাজি দিছে অলপ সময় ভাজি ল'ব লাগিব এনেকৈ
এতিয়া ইয়াত মিট মছলা অকণমান দিছে আৰু এয়া জিৰা গুড়ি অকণমান দি লৈছে আৰু গোটেইখিনি এতিয়া ভালদৰে ভাজি ল'ব লাগিব। ভালদৰে ভাজি ল'লে তেতিয়া ইয়াৰ মছলা যিখিনি দিছোঁ গোটেইখিনি ভালদৰে সোমাই যাব। ভালকৈ ভাজি হোৱাৰ পাছত এতিয়া ইয়াত গৰম পানী দিছে আৰু পানী অলপ সৰহকৈ দিছে, কাৰণ এইখিনি বইল কৰোঁতে আমি আধাহে বইল কৰি লৈছিলোঁ, সেইকাৰণে এইখিনি এতিয়া সিজিব লাগিব, সেইকাৰণে পানীটো অলপ সৰহকৈ দিছে। এয়া পানী দিয়া হোৱাৰ পাছত এতিয়া ঢাকনখন অলপ সময় লগাই দিছে। ঘুগুনি হয় মানে মই এতিয়া চাটনি এবিধ বনাই ল'ম আৰু তাৰ কাৰণে মই এয়া ধনিয়া লৈ লৈছোঁ মিক্সি বাতি এটাত আৰু এয়া মান ধনিয়া দিছোঁ আৰু এয়া আম লৈছোঁ। আম এটাৰে মানে 4 পিচ কৰি লৈছোঁ, অকণমানি আম হয়। আৰু এয়া নহৰু দিছোঁ আৰু জলকীয়া এটা এয়া ভাঙি দিছোঁ আৰু নিমখ দিছোঁ আৰু এয়া পানী অকণমান দি দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে পিচি ল'ম। আমাৰ চাটনি ৰেডি হৈ গ'ল। ইয়াত এতিয়া মই কেঁচা মিঠাতেল অলপ দি দিছোঁ আৰু গোটেইখিনি মিক্স কৰি ল'ম। এনেকৈ তেল দিলে চাটনিকণ খাই খুব ভাল লাগে। এয়া ঘুগুনি, এয়া পানী শুহি আহিলে দেখিছেনে, আৰু ভালকৈ সিজিও গ'ল। আমাৰ ঘুগুনি ৰেডি। এতিয়া ৰুটিখিনি বনাই লোৱা হৈছে আৰু মোৰ কাৰণে শুকান ৰুটি বনাব কৈছোঁ, সেইকাৰণে শুকান ৰুটিকে কৰিছে। প্ৰথম ৰুটিটো আৰু ৰুটি এটাই খাওঁ বুলি ভাবিছোঁ, এটাই কৰিব কৈছোঁ। এয়া মোৰ শুকান ৰুটিটো হৈ গ'ল। এতিয়া মাহঁতৰ কাৰণে ৰুটি বনাব আৰু মাহঁতে শুকান ৰুটি নাখায়, তেলত দিয়াহে খাব। এয়া ৰুটি দিয়া হোৱাৰ পাছত তেল অলপ দি দিছে আৰু তেলখিনিৰ লগত ৰুটিটো ভালদৰে মিক্স কৰি ল'ব। এনেকৈ মিক্স কৰিলে এয়া লুটিয়াই দিছে। মাহঁতৰ ৰুটিও এয়া হৈ গৈছে আৰু গোটেইখিনি তেলত দিয়ে ধুনীয়াকৈ বনাই ল'লে। ৰেডি হৈ গ'ল ৰুটি। মোৰ ভাগৰ প্লেটখনকে দেখাই দিছোঁ। এয়া ৰুটি, ঘুগুনি আৰু পিঁয়াজ অলপ লৈছোঁ আৰু এয়া আম আৰু পদিনাৰ চাটনি, আৰু এয়াও পদিনা চাটনিয়ে দিনত বনাইছিলে, অলপ থাকি গৈছিলে তাকে লৈছোঁ। মই এয়া খাবলৈ যাওঁ, পিছত লগ পাওঁ আপোনালোকক। এয়া ৰুটি ঘুগুনি খাই আহি গ'লোঁ। ইমান ডাঙৰ বৰষুণ দিছে নাই, মাতটো শুনিছে নাই জানো আপোনালোকে। অ' তুমি ইয়াত বহি আছা? হাই ক'বা নি? কৈ দিয়া হাই। তোমাৰ নামটো কৈ দিয়া। তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো কৈ দিয়া। বাবা। এই ওচৰত থাকিলে ভিডিঅ' কৰিব নোৱাৰি, যোৱাই ভাল। সেয়া তাইৰ ওচৰৰ পৰা গুচি আহিলোঁ, নহ'লে মানে ভিডিঅ' কৰিব নিদিয়ে। দৰ্জাখনে হুক মাৰি লৈছোঁ, নহ'লে মানে একদম ভিডিঅ' কৰিব নিদিয়ে মোক, দিগদাৰ কৰি থাকে। আৰু সেয়া এতিয়া 10টা বাজি গ'ল আৰু মানে চব খাই মেলি আজৰি হৈ বাচন চাচন ধুই মেলি থৈ আহিছোঁ আৰু আজৰি হৈ গ'লোঁ। এতিয়া বিচনা পাৰোঁ আৰু বিচনা পাৰি মেলি শুওঁ আৰু মানে সোনকালে শুওঁ, মানে সোনকালে উঠা অভ্যাস কৰিছোঁ, নহ'লে মানে মই 11:30মান বাজি যায়গৈ সদায় শুওঁতে, আৰু ৰাতিপুৱা মানে দেৰি হৈ উঠোঁতে মায়ে সদায় গালি দিয়ে। সেইকাৰণে ভাবিছোঁ অলপ সোনকালে শুওঁ, সোনকালে উঠিম। বহুত মানে বেয়া অভ্যাস হৈ গৈছে ঘৰত থাকি থাকি, সেইকাৰণে অলপ চেষ্টা কৰিছোঁ। তাকে অলপ শুওঁ আৰু এতিয়া ভিডিঅ'টো আজি ইমানতে সামৰোঁ আৰু বিশেষ একো নাই। তাকে সেয়াই দেখালোঁ আজি ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব, তেতিয়া মই আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে চবতছে আগতে যাতে চাবলৈ পায়। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, আকৌ নতুন এটা ভিডিঅ'ৰে আকৌ লগ পাওঁ, আপোনালোকৰ মাজলৈ আহিম। তেন্তে বাই বাই।